हेलो एवरीवन गुड मर्निंग एया आज ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিলোঁ আমি আজি গৈ আছোঁ পাটিকিবাৰী সত্ৰ এয়া সকলোৱে যাওঁতে ধুনীয়াকৈ নাম গাই গাই গৈ আছে সেইবাবে ভাল লাগিল বাৰু আৰু এয়া আহি পালোহি এখন হৈছে মেইন গেট পাটিকিবাৰী সত্ৰৰ আৰু ইয়াতে আমাৰ এয়া গাড়ীখন ৰখালে আৰু আমি আহি পোৱা অলপ পলমে হ'ল বাৰু যেহেতু ৰাতিপুৱা বতৰটো ইমান ভাল নাছিলে অলপ বৰষুণো পৰিছিল সেইবাবে অলপ দেৰি হৈ গ'ল আৰু এয়া হৈছে মন্দিৰৰ ভিতৰভাগ ইয়াতে সকলোৱে সেৱা কৰিলে আৰু এইজনী মিঠুবা দেই তাৰ পাছতে আমি ইয়া চাহ খাবলৈ বহিলোঁ চাহ খাই অকমান ওলাই গ'লোঁ তাৰ পাছতে আমি খালোঁ ইয়া মিছল তাৰ পাছতে গ'লোঁ ইয়া পাপা বৰ্তা আৰু খুৰাজনৰ লগত শংকৰদেৱে চাউল ধোৱা পুখুৰীটো চাবলৈ ইয়াতে বোলে আগতে শংকৰদেৱে চাউল ধুইছিলে আৰু ঠাইখিনি বহুত বেছি মুকলি হয় সেইবাবে বহুতে বেছি বতাহ মাৰি আছিল ঠাণ্ডাও লাগিছিল বাৰু এয়া দেখিছে চুলি উৰাৰ কো ঘূৰি মেলি আকৌ গ'লোঁ আমি সকলোৱে যিহেতু ইয়াতে এসাঁজ খোৱাৰ কথা আছিলে এয়া